আপোনালোকে জ্ঞাত যে ইটালীয়ে পেনাল্টিত ইংলেণ্ডক পৰাস্ত কৰি 53 বছৰৰ পিছত প্ৰথমবাৰৰ বাবে ইউৰো কাপ জিকিল। ইউৰো 2021ৰ ফাইনেলত ইটালীয়ে পেনাল্টিত ইংলেণ্ডক 3-2 গলত পৰাস্ত কৰি 53 বছৰৰ পিছত ইউৰো জয় কৰে। দ্বিতীয় মিনিটত ইউৰোৰ ফাইনেল ইতিহাসৰ দ্ৰুততম গলটো লিউক শ্বয়ে গল কৰি ইংলেণ্ডক 1-0 অগ্ৰগতি প্ৰদান কৰে আৰু 67 মিনিটত ইটালীৰ ডিফেণ্ডাৰ লিওনাৰ্ডো বোনুচিয়ে সমতা অৰ্জন কৰে। দুয়োটা দলে অতিৰিক্ত সময়ত বিজয় বিচাৰি পোৱাত ব্যৰ্থ হোৱাৰ বাবে খেলখন পেনাল্টিলৈ গৈছিল। ইউৰো 2021ৰ বিজয় আৰু ৰানাৰ্ছ আপে কিমান পুৰস্কাৰৰ ধন লাভ কৰিছিল জানেনে? দেওবাৰে নিশা সমাপ্ত হোৱা ইউৰো 2021ৰ বিজয় ইটালীয়ে মুঠ 300 কোটি টকা পুৰস্কাৰ লাভ কৰে, যাৰ ভিতৰত আছে ফাইনেলত বিজয়ী হোৱাৰ বাবে অতিৰিক্ত 88 কোটি টকা আৰু ইফালে ৰানাৰ্ছ অফ ইংলেণ্ডে মুঠ পুৰস্কাৰৰ 267 কোটি টকা উপাৰ্জন কৰে, যাৰ ভিতৰত আছে ফাইনেলত পৰাজিত দল হোৱা হিচাপে 61 কোটি টকা।